নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো নিশ্চয় ভাল আজি এযোৰ লেহেঙ্গা চিলাবলৈ ওলাইছো কাপোৰৰ কালেকশ্যনটো কাস্টমাৰৰ ডিজাইনটো মোৰ ফালৰ পৰা কৰি দিয়া হৈছে এজনী সৰু বাচ্চাৰ কাৰণে টপটো সিলভাৰ কালাৰত আছে আৰু বটমটো আছে আপোনাৰ ল্যাভেণ্ডাৰ কালাৰত এনেদৰে কোচ দি পেলাই এটা হাতত দিয়া হৈছে আৰু এটা সাইডে মিহিকে এডাল ষ্টিক দিয়া হৈছে আৰু যেটো সাইডে মিহিকে ষ্টিক দিয়া হৈছে সেই সাইডটোতে সাইডলে হুক দিয়া হৈছে বটমটোৰ কাৰণে এনেদৰে কাপোৰটো জুখি কাটি লোৱা হৈছে কেবাটাও পিস কৰা হৈছে যেহেতু কোচ দি সিলোৱা হ'ব আৰু বেল্টডালৰ কাৰণে আমি যেটো টপৰ সিলভাৰ কালাৰ কাপোৰটো হেতুই ইউজ কৰিম আৰু তলটো হেইদৰে আমি এক্সট্ৰাকে পটি কিনি দিয়া নাই তাৰ যেটো সিলভাৰ কালাৰ আছে সেই কাপোৰটোকে আমি তলত ইউজ কৰিম আৰু এটা কথা আৰু ইয়াত আমি যেহেতু নেট ইউজ কৰিছো বটমটোৰ কাৰণে তাত আমি লগত সাটিন কাপোৰ ইউজ কৰিছো সেম কালাৰৰ নহলে দেখিবলৈ যেহেতু বেয়া হ'ব হিয়াৰ ইজ এ ফাইনেল লুক আই উইশ আপোনালোকৰ যাতে ভাল লাগিছে আৰু আপোনালোকে যদি নিজৰ এনেদৰে কাপোৰ কাস্টমাইজ কৰি সিলাব বিচাৰে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰে মই ফ্যাশনৰ কাৰণে হওক বা বিয়া বাৰুৰ কাৰণে হওক বা যিকোনো ধৰণৰ অনুষ্ঠানৰ কাৰণে এনেদৰে বাচ্চাৰ কাপোৰ হওক বা ডাঙৰৰ কাপোৰ হওক কাস্টমাইজ কৰি সিলাই দিও Thank you for watching. ভিডিওটো ভাল লাগিলে শেয়ার করে দিব